কাৰ্ডটো নিদিয়ে আজিকালি এনএছআৰ ডাঙৰবিলাক নিদিয়ে এইটো আপুনি অনলাইনটো এতিয়া পাই যাব ঠিক ঠিক আছে স্যার এনক্লোজটো দিব লাগে যেহেতু ইয়াতে নহয় নহয় এইটো প্ৰিণ্ট কৰিবলৈ এনক্লোজটো ডাঙৰ হোৱাৰ কাৰণে অনলাইন আৰু আপোনাৰ পেন ড্ৰাইভৰ ব্যৱস্থাটো কৰা হৈছে নহ'লে এক ট্ৰাকত আহিব লগা হয় গোটেই মানে কিবাটো ঠিক আনস্টার্ড কোশ্চন নাম্বার 96 এটা ফরেস্ট ডিপার্টমেন্টের ওপৰত আছিল মোৰ কিন্তু দেখা গৈছে যে ইয়াৰ ৰিপ্লাই নাই ইয়াতে যিটো ৰিপ্লাই ডি আৰু ই ফৰেষ্ট ডিপাৰ্টমেণ্টত গোৱালপাৰা পঞ্চৰত্ন যিটো অবৈধ স্যান্ডমহল হৈ আছে এই বিষয়ে কোশ্চন কৰা হৈছিল দেখা গৈছে ৰিপ্লাইত সেইখিনি কথা সোমোৱা হোৱা নাই গতিকে আপোনাৰ জৰিয়তে বিভাগীয় হ'ব এইটো অৱগত কৰা হ'ব বিভাগলৈকে এতিয়া আমাৰ কৰ্তন প্ৰস্তাৱ আছে মানে আমাৰ যি সাপ্লিমেণ্টাৰী ডিমাণ্ড তো প্ৰথমতে মই এতিয়া মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ক প্ৰস্তাৱটো উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই প্ৰস্তাৱ কৰিব খোজো যে 2022 চনৰ 31 মাৰ্চত শেষ হ'বলগীয়া বছৰটোৰ কালছোৱাত কেতবোৰ ব্যয় বহন কৰিবলৈ মঞ্জুৰি নম্বৰ 71 শিক্ষাৰ ক্ষেত্ৰত ভাৰপ্ৰাপ্ত মন্ত্ৰীক অতিৰিক্ত 1000 লাখ টকা মঞ্জুৰ কৰিব লাগে ধন্যবাদ এতিয়া আমাৰ এই প্ৰস্তাৱটোত মঞ্জুৰিৰ প্ৰস্তাৱটোত কৰ্তন প্ৰস্তাৱ আছে এক নম্বৰতে আছে শ্ৰী দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন ৱাজিদ আলী চৌধুৰী কমলেশ্বৰ দেৱ পুৰকায়স্থ ভৰত চন্দ্ৰ নৰ শ্ৰীমতী নন্দিতা দাস আব্দুল বটিন খণ্ডকাৰ জাকিৰ হুছেইন সিকদাৰ দিগন্ত বৰ্মন সিদ্দিক আহমেদ খলিল উদ্দিন মজুমদাৰ আবুল কালাম ৰছিদ আলম ইয়াৰ পিছত দ্বিতীয় কৰ্তন প্ৰস্তাৱ আছে হাফিজ বছিদ আহমেদ আমিনুল ইছলাম ৰফিকুল ইছলাম নিজানুৰ ৰহমান নজৰুল হক আমিনুল ইছলাম কৰিমউদ্দিন বৰভূঞা মজিবুৰ ৰহমান জুমাজুদ্দিন লস্কৰ সিৰাজুদ্দিন আজমল আছাফুল হুছেইন জাকিৰ হুছেইন লস্কৰ আব্দুল আজিজ নিজামুদ্দিন চৌধুৰী ইয়াৰ পিছত 3 নম্বৰ আছে মনোৰঞ্জন তালুকদাৰ আৰু 4 নম্বৰ আছে অখিল গগৈ মই এতিয়া ডিসকাশনটোকে মই আৰম্ভ কৰিব খোজো আৰু সবে যেহেতু ইয়াত যিখিনিয়ে কৰ্তন প্ৰস্তাৱ দিছে তেওঁলোকৰ নামটো ইয়াত দিয়া আছে সেই হিচাপে তো প্ৰথমতে মই অনুৰোধ জনাইছোঁ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াক আপুনি এজ এ হোল্ডছ অফ ডিসকাশন প্ৰস্তাৱ উত্থাপন নালাগে আৰু কোনটো মোক কৰিবলৈ 2021-22 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 35 পৰা 37 পৃষ্ঠাত থকা শিক্ষা শিতানৰ 71 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 1000 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 1000 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক সেকেন্ডটো মুভ কৰক আমাৰ হাফিজ বছিদ আহমেদ কোনোবা এজন কৰিলে হ'ব 2021-22 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 35 পৰা 37 পৃষ্ঠাত থকা শিক্ষা শিতানৰ 71 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 1000 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 1000 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক ঠিক আছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া 2021-22 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 35-37 পৃষ্ঠাত থকা শিক্ষা শিতানৰ 71 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 1000 লাখ টকাৰ পৰা 100 টকা হ্ৰাস কৰা হোক অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 1000 লাখ টকা 100 টকাৰে হ্ৰাস কৰা হোক অখিল গগৈ 2021-22 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ তালিকাৰ 35 পৰা 37 পৃষ্ঠাত থকা শিক্ষা শিতানৰ 71 নম্বৰ পৰিপূৰক দাবী মঞ্জুৰিৰ বাবে ধাৰ্য কৰা সমগ্ৰ 10 কোটি টকাৰ পৰা
100 টকা হ্ৰাস কৰা হওক, অৰ্থাৎ সমুদায় পৰিপূৰক দাবী মঞ্জুৰিৰ 10 কোটি টকাৰ পৰা 100 টকা হ্ৰাস কৰা হওক। হ'ব। এতিয়া মই বক্তব্য ৰাখিবৰ কাৰণে ৱাজেদ আলী চৌধুৰী ডাঙৰীক অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষাই হৈছে আমাৰ জাতিৰ মেৰুদণ্ড। কিন্তু এই শিক্ষা ব্যৱস্থাত যথেষ্টখিনি আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত আমি শিক্ষা ব্যৱস্থাত গুৰুত্ব দিয়া হোৱা আমি দেখা নাই। অধ্যক্ষ মহোদয়, 2009 চনত RTE Act-খন পাছ কৰা হৈছিল পাৰ্লামেণ্টত। তাত স্পষ্ট আছে যে প্ৰতি 1 কিলোমিটাৰ অন্তৰে অন্তৰে এখনকৈ LP স্কুল, 3 কিলোমিটাৰ অন্তৰে অন্তৰে ME হাই স্কুল, 5 কিলোমিটাৰ। কিন্তু দেখা যায় এতিয়ালৈকে আমাৰ চৰ অঞ্চল, পাহাৰ অঞ্চল, এই অঞ্চলবিলাকত স্কুলৰ ব্যৱস্থা নাই। চৰ অঞ্চল মোৰ সমষ্টি, হাইষ্ট চৰ অঞ্চল মোৰ সমষ্টি, এতিয়াও বহু পঞ্চায়তত স্কুল নাই। এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। যেতিয়া 2009 চনত আইন পাছ হ'ল, এতিয়ালৈকে সেই একমতে কামবিলাক হৈ থকা নাই। আৰু দুৰ্ভাগ্যজনক কথা যে এতিয়ালৈকে 300ৰ অধিক স্কুলত শিক্ষক নাই। শিক্ষকবিহীন স্কুল চলি আছে, এজনো শিক্ষক নাই। 4000ৰ অধিক স্কুলত এজনকৈ শিক্ষক আছে স্যাৰ, য'ত 300-400কৈ ষ্টুডেণ্টো আছে। আধুনিক শিক্ষা পদ্ধতিৰ কথা কোৱা হৈছে, কিন্তু যদি স্কুলবিলাকত শিক্ষক নাই আৰু যদি 4000ৰ অধিক স্কুলত যদি ছিংগল টিচাৰ, আমি আধুনিক শিক্ষাৰ কথা কেনেকৈ চিন্তা কৰিব পাৰোঁ? অধ্যক্ষ মহোদয়, স্কুলবিলাকত টয়লেটৰ ব্যৱস্থা নাই, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই, এইবিলাকতো আছেই। গতিকে এই টয়লেটৰ ব্যৱস্থা, ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা যেহেতু নাই, গতিকে আধুনিক শিক্ষা পদ্ধতি বুলি আমি কেনেকৈ ক'ব পাৰি? অধ্যক্ষ মহোদয়, আমাৰ কিছু ভেঞ্চাৰ স্কুল এই চৰকাৰে চৰকাৰীকৰণ কৰিলে। দেখা গ'ল যে সেই স্কুলৰ সকলোকে নহয়, তাৰে কিছুমান শিক্ষকক টিউটৰ হিচাপে নিয়াৰেষ্ট অন্য স্কুলত তেওঁলোকক কাম কৰিব দিয়া হ'ল। আমি যোৱা বিধানসভাৰ আগৰ বিধানসভাত, আগৰ চৰকাৰৰ শেষ বিধানসভাত, অৰ্থাৎ ৪ৰ্থতম বিধানসভাৰ শেষ বিধানসভাত আমি উত্থাপন কৰিছিলোঁ যে যিবিলাক ভেঞ্চাৰ স্কুলত 300, 400, 500 ষ্টুডেণ্ট আছে, সেই স্কুলখিনি চৰকাৰে চৰকাৰীকৰণ কৰাৰ পৰিৱৰ্তে তাৰে শিক্ষকসকলক টিউটৰ হিচাপে নিযুক্তি দিয়া হ'ল আৰু অন্য স্কুলত এটাচ কৰি দিয়া হ'ল। সেই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে ক'ত লিখা পঢ়া কৰিব? তেওঁলোকৰ ভৱিষ্যত কি হ'ব?
এই কথাবিলাক আমি উত্থাপন কৰাৰ পিছতে আকৌ এটাচ কৰাটো তেওঁলোকক আকৌ উভতাই আনি আগৰ স্কুলখনতে তেওঁলোকক কাম কৰিব দিয়া হ'ল। ইতিমধ্যে আমি গম পাই আছো যে এইটো আকৌ এমালগেমেশ্যনৰ ব্যৱস্থা চলি আছে। হয়, কিছুমান স্কুল এমালগেমেশ্যন কৰিব পাৰে, তাৰ ওচৰত যদি পুৰাণা স্কুল এখন আছে, নতুন স্কুল তাত এমালগেমেশ্যন কৰি দিলেও সেই ষ্টুডেণ্টবিলাক তাত আহিব পাৰিব। এনেকুৱা কিছুমান ঠাই আছে, মোৰ সমষ্টিত মোৰ নিজৰ জন্ম জেগা বিশিং গাঁও পঞ্চায়ত, তাত প্ৰায় 20,000 পপুলেশ্যন আছে। তাত এখন হাইস্কুল হৈছিল, বেঞ্চাৰ হাইস্কুল। সেই হাইস্কুলখনৰ টিচাৰসকলক এতিয়া যদি অন্য ক'ৰবাত তেওঁলোকক এটাচ কৰি দিয়া হয়, সেই স্কুলৰ ষ্টুডেণ্টৰ অৱস্থা কি হ'ব? তাততো উচ্চ শিক্ষাৰ আৰু বিকল্প ব্যৱস্থা নাই। এটা চৰ এৰিয়া, চাৰিওফালে ব্ৰহ্মপুত্ৰ নদী, সেই চৰ এৰিয়াত এখন স্কুল। গতিকে সেই স্কুলখনৰ টিচাৰবিলাকক যদি অন্য স্কুলত যদি এটাচ কৰি দিয়া হয়, সেই স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব আৰু সেই এৰিয়াৰ ভৱিষ্যত কি হ'ব? গতিকে এনেকুৱা ক্ষেত্ৰত আমি ভাবোঁ যে এমালগেমেশ্যন কৰাৰ পৰা বিৰত ৰাখিব লাগে। য'ত বিকল্প আছে, ওচৰা ওচৰি স্কুল আছে, 1 কিলোমিটাৰ 2 কিলোমিটাৰৰ ভিতৰত আছে, তাত এমালগেশ্যন কৰি দিয়ক। সেই তাৰ ষ্টুডেণ্টৰ এই স্কুলখনত আহিব পাৰিব, শিক্ষকসকলৰো কোনো অসুবিধা নহ'ব। আমাৰ যি টিউটৰ হিচাপে নিযুক্তি দিয়া হ'ল, তেওঁলোকে নিশ্চয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ ওচৰত তেওঁলোকে গৈছে, আমাৰ প্ৰত্যেকজন বিধানসভাৰ সদস্যৰ ওচৰতো তেওঁলোকে আহিছে যে আজিৰ যুগত তেওঁলোকে 8,000 10,000 টকাৰ দৰমহাত কেনেকৈ চলে। গতিকে কম্পেন তেওঁলোকে কিছুমান উদাহৰণ দিছে, কম্পিটিশ্যন গ্ৰাউণ্ডত এপইণ্টমেণ্ট হ'লে তেওঁলোকে ৰেগুলাৰ পায়, তেওঁলোকৰ টেট পৰীক্ষা দিব নালাগে। ঠিক তেনেকুৱা সেইসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি তেওঁলোকৰ দৰমহা বঢ়াই দিব লাগে। আপোনাৰ ওচৰত আহিছিল ছাৰ, আপুনি কৈছে যে মই হ'লে মই 30,000 40,000 দি দিব পাৰোঁ। গতিকে আপোনাৰ ওচৰত আহিছিল, মোৰ ওচৰত আহিছিল। গতিকে সেইবিলাক ক্ষেত্ৰত অলপ শিক্ষামন্ত্ৰী মহোদয়ে নিশ্চয় গুৰুত্ব দিব। আৰু যিবিলাক স্কুল চৰকাৰীকৰণ কৰা হ'ল, একেলগৰ বহুখিনি স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন কৰা নহ'ল বা সেইসকলৰ শিক্ষক টিউটৰ হিচাপে নিযুক্তিও নাপালে। সেই স্কুলবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ হাতত কিবা নতুন তেওঁলোকৰ কাৰণে ব্যৱস্থা হাতত ল'ব নেকি? তেওঁলোকৰ কাৰণে কিবা কৰিব নেকি? কাৰণ ডায়েছ কোড লৈ পেলাই কিছুমান স্কুল বঞ্চিত কৰা হ'ল। ডায়েছ কোড 2009-10 কিছুমান ব্লকত, গোটেই অসমত নহয়, কিছুমান ব্লকত দেখা গৈছে যে শিক্ষা বিষয়াৰ গাফিলতিত 9-10 ডায়েছ কোড তেওঁলোকে নাপালে। 10-11 আছে, 11-12 আছে, কিন্তু তাৰ অচিলাত তেওঁলোকৰ স্কুলখনো নহ'ল, তেওঁলোকৰ চাকৰি অৰ্থাৎ টিউটৰ হিচাপে তেওঁলোকে নাপালে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ